Hi friend, স্বাগতম জনাইছো my YouTube channel Spstudyy লৈ। আজি 2 জুলাই আৰু ভিডিওটোৰ সহায়ত মই দিনটোৰ কেইটামান ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰৰ প্ৰশ্নোত্তৰ লৈ আহিছো। আশা কৰো ভিডিওটো সকলোৰ বাবে লাভদায়ক হ'ব আৰু ভাল পাব। বলক ভিডিওটো আৰম্ভ কৰো। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 2020 চনত হ'ব লগা সাব চেম্পিয়নশ্বিপ কিমান বছৰৰ বাবে স্থগিত ৰখা হৈছে? উত্তৰ হ'ব 1 বছৰৰ বাবে। চলিত বছৰৰ ছেপ্টেম্বৰত বাংলাদেশত হ'ব লগা প্ৰতিযোগিতাখন 2021 চনলৈ পিছুৱাই দিয়া হৈছে আৰু সাফৰ সম্পূৰ্ণ অৰ্থ হ'ল সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন স্থাপন হৈছিল 1993 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী আৰু যোৱাবাৰৰ চেম্পিয়ন আছিল মালদ্বীপছ। এই প্ৰশ্নসমূহ মই সিলেক্টেড লৈছো যিবোৰ আগন্তুক দিনত হ'ব লগা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এতিয়ালৈকে যদি ভিডিওটো লাইক কৰা নাই তেন্তে প্লিজ ভিডিওটো লাইক কৰিব, লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ Spstudyy চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটোৰ ডেসক্ৰিপচন লিংকত মই ফেসবুক গ্ৰুপৰ লিংক দি দিম, তাত গৈ আপোনালোকে আমাৰ ফেসবুক গ্ৰুপ জয়েন কৰিব পাৰে। 2 নম্বৰ প্ৰশ্ন, ৰাজস্থানৰ কোট আকাশৰ পৰা 2.78 কিলোগ্ৰাম ওজনৰ উল্কাপিণ্ড খহি পৰে? উত্তৰ হ'ব অপশ্যন গ সাঞ্চৰ। ৰাজস্থানৰ সাঞ্চৰ চহৰত 2.78 কিলোগ্ৰাম ওজনৰ এটা উল্কাপিণ্ড সদৃশ শিলাখণ্ড খহি পৰে। প্ৰাথমিক পৰীক্ষাত শিলটো জাৰ্মেনিয়াম, প্লেটিনিয়াম, নিকেল আৰু লোৰ দ্বাৰা গঠিত বুলি নিশ্চিত হৈছে। ইয়াৰ ওপৰত বৰ্তমান অধিক পৰীক্ষা নিৰীক্ষা চলি আছে। ৰাজস্থান গঠন হৈছিল 7 এপ্ৰিল 1949 চনত। ৰাজধানী জয়পুৰ। বৰ্তমান CM অশোক গেহলট আৰু বৰ্তমান ৰাজ্যপাল কলৰাজ মিশ্ৰা। 3 নম্বৰ প্ৰশ্ন, কোন ৰাজ্য চৰকাৰে প্লেটিনা প্ৰকল্প আৰম্ভ কৰিছে? উত্তৰ হ'ব অপশ্যন গ মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে প্লেটিনা প্ৰকল্প আৰম্ভ কৰিছে, য'ত কোভিড-19ৰ সংকটজনক ৰোগীৰ ক্ষেত্ৰত কোভিড-19ত আৰোগ্য লাভ কৰা ৰোগীৰ তেজৰ প্লাজমা ব্যৱহাৰ কৰা হ'ব আৰু মহাৰাষ্ট্ৰত মুঠ 21খন কোভিড কেন্দ্ৰত এই ব্যৱস্থা থাকিব আৰু বিশ্বৰ সৰ্ববৃহৎ প্ৰকল্পটোত ব্যয় হ'ব 16.65 কোটি টকা। মহাৰাষ্ট্ৰৰ ৰাজধানী হ'ল মুম্বাই আৰু ইয়াৰ বৰ্তমান মুখ্যমন্ত্ৰী হ'ল উদ্ধৱ ঠাকৰে। 4 নম্বৰ প্ৰশ্ন, কোন ৰাজ্য চৰকাৰে YS জগন্নানা আৱাস নামৰ প্ৰকল্পটো আৰম্ভ কৰিছে? উত্তৰ হ'ব অপশ্যন গ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰকল্পটোৰ অধীনত প্ৰায় 30 লাখ গৃহ নিৰ্মাণ কাৰ্যসূচী হাতত লৈছে। প্ৰথম খণ্ডত কাম আৰম্ভ হ'ব 28 আগষ্টৰ পৰা, য'ত 15 লাখ ঘৰ নিৰ্মাণ কৰা হ'ব আৰু দ্বিতীয় খণ্ডৰ কাম 2021 চনৰ আগষ্টৰ পৰা আৰম্ভ কৰা হ'ব আৰু এই প্ৰকল্প 2024 চনৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি লক্ষ্য কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ গঠন হৈছিল 1 নৱেম্বৰ 1956 চনত। ৰাজধানী অমৰাৱতী। মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী আৰু ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দ্ৰ। লগতে মনত ৰাখিব, ভাৰতৰ প্ৰথমখন ৰাজ্য যিখন ভাষাৰ ক্ষেত্ৰত গঠন হৈছিল আৰু সেইখন হ'ল অন্ধ্ৰপ্ৰদেশ। 5 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগালেণ্ডক কিমান দিনৰ বাবে অশান্ত অঞ্চল বুলি ঘোষণা কৰিছে? উত্তৰ হ'ব অপশ্যন গ 6 মাহৰ বাবে। কেন্দ্ৰীয় চৰকাৰে আহমেদ ফ'ৰ্চ এক্ট 1958ৰ দফা 3ৰ অধীনত ৰাজ্যখনক 6 মাহৰ বাবে অশান্ত অঞ্চল বুলি ঘোষণা কৰিছে। নাগালেণ্ড গঠন হৈছিল 1 ডিচেম্বৰ 1963 চনত। ইয়াৰ বৰ্তমান মুখ্যমন্ত্ৰী হ'ল নেইফিউৰিঅ ৰাজ্যপাল
RN ৰবি আৰু ৰাজধানী কোহিমা। 6 নম্বৰ প্ৰশ্ন, টিকটক মোবাইল এপ বন্ধ হোৱাৰ পিছত কোনটো মোবাইল এপে জনপ্ৰিয়তা লাভ কৰিছে? টিকটক মোবাইল এপ বন্ধ হোৱাৰ পিছত ভাৰতত ৰপোজা নামৰ এপটোৱে বিশেষকৈ জনপ্ৰিয়তা লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে টিকটকৰ লগতে 59টা চাইনিজ মোবাইল এপ বন্ধ কৰাৰ লগে লগে ইয়াৰ ইউজাৰসকল অনুপ্ৰাণিত হৈছে। ভাৰতে এই এপৰ প্ৰতি যথাযথকৈ জনপ্ৰিয়তা লাভ কৰিছে। ৰপোজা প্লে ষ্টৰত আহিছিল 2014 চনত আৰু ইয়াৰ বৰ্তমান CEO হ'ল মায়াংক বাংগাডিয়া আৰু এই এপটো 15টা ভাষাত ব্যৱহাৰ কৰিব পাৰি। ৰপোজাৰ দৰে চিংগাৰী নামৰ এপটোও বহুত জনপ্ৰিয়তা লাভ কৰিছে। 7 নম্বৰ প্ৰশ্ন, নেশ্যনেল ডক্টৰছ ডে ৰাষ্ট্ৰীয় ডক্টৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ হ'ব অপশ্যন খ 1 জুলাই তাৰিখে। 1991 চনৰ পৰা প্ৰতি বছৰে ভাৰতত এই দিৱস পালন কৰি অহা হৈছে। 1862 চনত 1 জুলাই তাৰিখে জন্মগ্ৰহণ কৰা চিকিৎসক বিধান চন্দ্ৰ ৰায়ৰ স্মৃতি স্বৰূপে এই দিৱস প্ৰতি বছৰে 1 জুলাই তাৰিখে পালন কৰা হয় আৰু তেখেতৰ মৃত্যু হৈছিল 1962 চনৰ 1 জুলাই তাৰিখে। তেখেতক ভাৰত ৰত্ন বঁটাৰেও বিভূষিত কৰা হৈছিল আৰু 2020 চনৰ নেশ্যনেল ডক্টৰ ডে থিম আছিল লিছেন দ্য মৰ্টেলিটি অফ COVID-19। 8 নম্বৰ প্ৰশ্ন, COVID-19ৰ বাবে প্লাজমা বেংক ভাৰতত ক'ত খোলা হ'ব? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন গ দিল্লী। দিল্লী চৰকাৰে কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ প্লাজমা বেংক খোলাৰ কথা ঘোষণা কৰে আৰু ইয়াৰ জৰিয়তে COVID-19ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ পৰা তেজৰ প্লাজমা লোৱা হ'ব আৰু ইতিমধ্যে 29 জন ৰোগীক ইয়াৰ জৰিয়তে সুস্থ কৰি তোলা হৈছে। 9 নম্বৰ প্ৰশ্ন, নাডা ইণ্ডিয়াৰ মোবাইল এপ কোনে মুকলি কৰে? উত্তৰ হ'ব অপশ্যন নম্বৰ ক ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে। এই এপৰ জৰিয়তে ভাৰতৰ খেলুৱৈসকলে নাডাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু এই এপটোৰ জৰিয়তে খেলুৱৈসকলে নিষিদ্ধ দ্ৰব্য বা খেলৰ লগত জড়িত যিকোনো তথ্য এপটোৰ সহায়ত জানিব পাৰিব। নাডাৰ সম্পূৰ্ণ অৰ্থ হ'ল নেশ্যনেল এণ্টি ডপিং এজেন্সি। ইয়াৰ স্থাপন হৈছিল 24 নৱেম্বৰ 2005 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী আৰু ইয়াৰ বৰ্তমান চেয়াৰমেন হ'ল নবীন আগৰৱাল। আজিৰ আমাৰ শেষৰ তথা 10 নম্বৰ প্ৰশ্নটো হ'ল, কোনে ইউৰোপ মহাদেশত পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বৰখাস্ত কৰে? উত্তৰ হ'ব ইউৰোপিয়ান ইউনিয়ন এয়াৰ ছেফটি এজেন্সি, চমুকৈ EASA। ইউৰোপত পাকিস্তানৰ বিমান সেৱা 6 মাহৰ বাবে বৰখাস্ত কৰে। আচলতে পাকিস্তানৰ বিমান সেৱাই 250 জন পাইলটক বৰখাস্ত কৰাৰ পাছত EASA এনে সিদ্ধান্ত গ্ৰহণ কৰে। এইকেইটা আছিল আজিৰ আমাৰ আলোচনা কৰিবলগীয়া কাৰেণ্ট এফেয়াৰৰ প্ৰশ্নোত্তৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যিকোনো ধৰণৰ জব আপডেট, ডেইলি কাৰেণ্ট এফেয়াৰ, GK প্ৰশ্নোত্তৰ পাবলৈ আমাৰ Spstudyy চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।